এইখিনিতো এতিয়া জীপৰ পৰা নামিবলৈ নিদিয়ে। এইখিনিত যে শুনো কাষৰ জীপখনত থকা মানুহখিনিয়ে কোৱা মতে শুনিছোঁ ইয়াত অজগৰ ওলাইছে, কিন্তু মইতো দেখা বাৰু নাই, ভিডিঅ' কৰিলোঁ, তথাপি পাছত দেখিও নাপালোঁ। এইখিনিতে অজগৰ ওলাইছে বুলি কোৱা শুনিছোঁ, সেইকাৰণে মই ভিডিঅ'টো কৰি দিলোঁ, কিন্তু দেখি নাপালোঁ বাৰু মই। আপোনালোকে দেখিছে যদি জনাব। এটা কাজিৰঙাত অহা যদি কিবা প্লেন আছে আপোনালোকৰ জীপ চাফাৰী কৰিবৰ বাবে, তাৰ কাৰণে আপোনালোকে এনেকুৱা এখন মাস্ক ল'ব লাগিব, টুপি ল'ব লাগিব আৰু গ্লাছ লাগিব, মানে নিজৰ প্ৰটেকশ্যনখিনি ৰাখিব পাৰিলে মই ভাল বুলি ভাবোঁ। কাৰণ ইয়াত নহ'লে ধূলিৰ কাৰণে কি হয় মই আপোনালোকৰ অৱস্থাটো দেখুৱাই দিছোঁ। ইয়াত ৰাস্তাটো অৱস্থাটো একেবাৰে বেয়া বাৰু, আৰু ইয়াত ৰাস্তাৰ ভিতৰত ভাল হোৱাটো সম্ভৱো নহয়, কিন্তু ধূলিত মানে একো নেদেখা হৈ যাব। এটাতো আপোনাৰ 6টা বজাৰ পৰা যিটো 7টা বজাৰ পৰা আৰম্ভ হয় ন, 7টা বজাৰ পৰা যিটো চাফাৰী আৰম্ভ হয় সেইটোত যদি আপুনি মৰ্ণিং শ্বিফ্টত আহে তেতিয়া বিশেষকৈ কুঁৱলীত দেখা নাপায়, আৰু এতিয়া ধূলিৰ কাৰণে বেয়া। আৰু কাজিৰঙা আহিবৰ কাৰণে ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ থাকিব, তাত কণ্টেক্ট কৰিব। জীপ চাফাৰী, এলিফেণ্ট চাফাৰী, হোটেলৰ ৰুম বুকিং, অনলাইন বুকিঙৰ কাৰণে